নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকৈ এটা ইউনিক আইডি বনাব তাৰ ওপৰত মই আপোনালোকক ক'বলৈ গৈ আছোঁ চাই থাকক আপোনালোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন .assam.gov ইনৰ অফিচিয়েল ৱেবছাইটত আহি এনেদৰে তললৈ নমাই আনিব তললৈ নমাই অনাৰ পিছত আপোনালোকে দেখিবলৈ পাব অনলাইন এডমিশ্যন তাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেদৰে অ'কে মাৰি দিব অ'কে কৰাৰ পিছত আপোনালোকে অলপ সময় ধৈৰ্য ধৰিব তাৰ পিছত আপোনালোকৰ সন্মুখলৈ আহিব অলপ সময় ৰ'ব এয়া দেখিবলৈ পাইছে আপোনালোকে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম অনলাইন ৰেজিষ্ট্ৰেশ্যন ফৰ ইউনিক আইডি জেনেৰেশ্যন আপোনালোকক ইয়াত কৈ থওঁ যে আপোনালোকে যিবোৰ তথ্য দাঙি ধৰিব সেইবোৰ সম্পূৰ্ণ শুদ্ধ তথ্য দাঙি ধৰিব আৰু সঠিকভাৱে দাঙি ধৰিব আপোনালোকৰ অনলাইনটো হৈছেনে নাই আপোনালোকক SMS যোগে নিশ্চিত কৰিব যে হৈছেনে হোৱা নাই আপোনালোকক ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি বুলি এনেধৰণৰ আপোনালোকক আহিব আৰু এজন ষ্টুডেণ্টে এবাৰহে ইউনিক আইডি জেনেৰেশ্যন কৰিব পাৰে এতিয়া বলক গো ফৰ ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিব লাগে মই আপোনালোকক দেখাই গৈ আছোঁ একেবাৰে সহজ পদ্ধতি আছে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আপোনালোকৰ ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম কিছুমানৰ মিডল নেম নাথাকে এইবোৰ সহজ আছে ফাদাৰ নেম মাদাৰ নেম মোবাইল নাম্বাৰ আপোনালোকে দেখিছে ডেট অফ বাৰ্থ জেণ্ডাৰ ৰিলিজিয়ন কাষ্ট PWD আপোনালোকে হয়নে নহয় ইয়েছ বা নো ষ্টেট আসাম হ'ব জানেই ডিষ্ট্ৰিক্ট আপোনালোকৰ দি দিব ইয়াতে মন কৰিব এক্সামিনেশ্যন এণ্ড কোৰ্চ ইনফৰমেশ্যনত আপোনালোকে কি পাছ কৰিলে এতিয়ালৈকে মেট্ৰিক নে হাই ছেকেণ্ডেৰী নে গ্ৰেজুৱেশ্যন নে পষ্ট গ্ৰেজুৱেশ্যন তাৰ ওপৰত আপোনালোকে ভিডিঅ'ত গৈ ভৰাব লাগিব আৰু তলত দেখিছে আপোনালোকে ইয়াত দেখিছে হাই ছেকেণ্ডেৰী হ'লে হাই ছেকেণ্ডেৰী মেট্ৰিকৰ হ'লে মেট্ৰিকৰ গ্ৰেজুৱেশ্যন হ'লে ইজি আৰু পষ্ট গ্ৰেজুৱেশ্যন হ'লে ইয়াত আপোনালোকে দিব পাৰিব এনেদৰে দিয়াৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব লাগিব যদি মেট্ৰিক পাছ কৰিছে মেট্ৰিকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মই ওপৰত চিলেক্ট কৰিলোঁ আপোনালোকে দেখিলে আৰু আপোনালোকে মেট্ৰিক পাছ কৰাৰ পিছত কি ল'লে হাই ছেকেণ্ডেৰী ল'লে হাই ছেকেণ্ডেৰী দিলে এতিয়া কোন ইয়াৰত আছে সেইটো আপোনালোকে ইয়াত ভৰালে ঠিক তেনেদৰে আমি আকৌ যদি চাওঁ তেনেদৰে ইয়াত হাই ছেকেণ্ডেৰী যদি দিয়া হয় তেনে হাই ছেকেণ্ডেৰী HS দিয়াৰ পিছত HSৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৰ্তি কৰিলে ভৰ্তি কৰাৰ পিছত আপোনালোকে কি কৰিলে UG কৰিলে গ্ৰেজুৱেশ্যন কৰিলে তেন্তে গ্ৰেজুৱেশ্যনৰ আপোনালোকে কোন ইয়াৰত আছে এইটো ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'লে থাৰ্ডত দি দিয়ক এনেদৰে দিয়াৰ পিছত আপোনালোকে বেংক একাউণ্ট ডিটেইলছ একাউণ্টত চাব আপোনাৰ হোল্ডাৰ নেম মানে নিজৰ নাম লিখিব লাগিব জানেই এইখিনি বেংক একাউণ্ট নাম্বাৰ আপোনালোকৰ একাউণ্টৰ নাম্বাৰটো দিলে IFC কোডটো ইয়াত ভালদৰে শুদ্ধভাৱে ভৰাই দিব আৰু কেপচাৰত দেখিছে এনেদৰে ক্লিক কৰিব ক্লিক কৰাৰ পিছত নম্বৰটো আপোনালোকৰ আগত শ্ব' কৰিব শ্ব' কৰাৰ পিছত I clarify that the above information I have provided is true এনেদৰে আপোনালোকে স্বজ্ঞানে নিজৰ জ্ঞানেৰে সকলো শুদ্ধভাৱে তথ্য দাঙি ধৰিছে বুলি দিব আৰু আপোনালোকে এইটো টিক চিন দিয়াৰ পিছত ছাবমিট কৰি দিব আৰু এবাৰত নহ'ব পাৰে আপোনালোকে 3-4 বাৰমান ট্ৰাই কৰিব মই আৰু কিবা হ'লে কমেণ্ট বক্সত জনাব ধন্যবাদ